নমস্কাৰ, মই ঢলগিৰি ইণ্টিগ্ৰেটেড এগ্ৰ ফাৰ্মৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। এখন থলুৱা কুকুৰাৰ ফাৰ্ম আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিব তাৰ বিষয়ে আজি আপোনালোকক মই ক'ম। মোক বহুতে প্ৰশ্ন কৰি থাকে, কুকুৰা ফাৰ্মখন আৰম্ভ কেনেকৈ কৰোঁ, সেইটোৰ বিষয়ে মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। কেনেকৈ আৰম্ভ কৰিব আপোনালোকে। মই নিজে এটা 20টা কুকুৰা ঘৰত পুহি মই এইখন ফাৰ্ম আৰম্ভ কৰিছোঁ। এতিয়া মোৰ তাত 400 কুকুৰা আৰু তাৰ লগতে মই যথেষ্টখিনি কুকুৰা বাহিৰত বিক্ৰী কৰিছোঁ। যথেষ্টখিনি কুকুৰা পোৱালি আমি বাহিৰত দিছোঁ। এতিয়া মোৰ তাত কণী পৰা কুকুৰা 400 মান আছে, কিন্তু মই আৰম্ভ কৰিছোঁ 20টা কুকুৰাৰ পৰা। 20টা মাইকী কুকুৰা লৈ আপোনালোকে কুকুৰা ফাৰ্মখন আৰম্ভ কৰিম বুলি ভবাৰ লগে লগে আপোনালোকক লাগিব কুকুৰাৰ ঘৰটো। আপোনালোকে কিমান কুকুৰা একেলগে পালন কৰিম বুলি ভাবিছে সেইটো হিচাপত আপোনালোকক কুকুৰাৰ ঘৰটো লাগিব। প্ৰতিটো কুকুৰাৰ বাবদ 2 বৰ্গফুটকৈ জেগা ধৰি আপোনালোকে কুকুৰাৰ ঘৰটো বনাই ল'ব লাগিব। ধৰা হ'ল, যদি আপোনালোকে 200টা কুকুৰা পালন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকক জেগা লাগিব 400 বৰ্গফুট। 400 বৰ্গফুট মানে হ'ল 10 ফুট বাই 20 ফুটৰ ঘৰ এটা। 20 ফুট দীঘল আৰু 10 ফুট বহলৰ ঘৰ এটা আপোনালোকে বনাই ল'ব লাগিব। ঘৰটো কেনেকৈ বনাব আমি এটা ভাল ভিডিঅ' ইউটিউবত বনাই থৈছোঁ, আপোনালোকে চাই ল'ব পাৰিব। মই ইয়াৰ আমাৰ এইটো ভিডিঅ' শেষ হোৱাৰ লগে লগে আপোনাক ভিডিঅ'ৰ লিংকটো দি আছোঁ। তেতিয়াহ'লে সেইটো ভিডিঅ' চাই আপোনালোকে ঘৰটো কেনেকুৱা হ'ব লাগে সেইটো আপোনালোকে চাই ল'ব পাৰিব। আমাৰ ঘৰটো একেবাৰে আইডিয়েল ঘৰ নহয়, কিন্তু আমি যিহেতু ইয়াতে পোৱালি কুকুৰা নাৰাখোঁ, আমি অকল কণী পাৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছোঁ, যিখিনি ডাঙৰ কুকুৰা আছে সেইখিনিহে আমি ইয়াতে ৰাখোঁ। সেইকাৰণে আমাৰ ঘৰটো আমাৰ একো অসুবিধা হোৱা নাই। আমি মাটিৰ পৰা একদম ওখলৈকে নেট দি বনাইছোঁ। কিন্তু আপোনালোকে যদি পোৱালি কুকুৰা ৰাখে তেতিয়াহ'লে মাটিৰ পৰা 2 ফুট ওখলৈ আপোনালোকে বেৰা দিব লাগিব। তাৰ ওপৰত আপোনালোকে নেট দিব লাগিব। বতাহটো যাতে ভালকৈ চলাচল কৰে সেইটো লক্ষ্য ৰাখিব লাগিব। কিন্তু তলফালৰ পৰা যাতে বেলেগ কিবা সোমাব নোৱাৰে, বা কুকুৰ মেকুৰী বা নেউল সোমাব নোৱাৰে, সেইটো কথাও গুৰুত্ব দিব লাগিব। ঘৰটো হোৱাৰ পাছত আপোনাক লাগিব পোৱালিখিনি। পোৱালিৰ কাৰণে বহুতো ছাপ্লায়াৰে বহুতো ফাৰ্ম কৰা মানুহে ইউটিউবত নাম্বাৰ দিয়ে, ইউটিউবত ভিডিঅ' বনায়, তেওঁলোকৰ পৰা আপোনালোকে পোৱালি ল'ব পাৰিব। কিন্তু পোৱালি লওঁতে এটা সাৱধান হ'ব লগা কথা, আপোনালোকে কিহৰ পোৱালি পইচা দিছে বা কি পোৱালি আপোনালোকে বিচাৰিছে আৰু কিহৰ পোৱালি আপোনালোকে পাইছে। পোৱালিখিনি লওঁতে আপোনালোকে সাৱধান হ'ব লগা কথা এটা আছে, যাতে পোৱালিখিনি আপোনালোকে পিয়'ৰ লোকেল বা আপোনালোকে যিটো ব্ৰীডৰ পোৱালি বিচাৰিছে সেইটো ব্ৰীডৰ পোৱালিয়ে পায়। যিহেতু পোৱালি অৱস্থাত কুকুৰা ধৰিব পৰা নাযায়, সেইকাৰণে আপোনালোকে এটা বিশ্বাসযোগ্য মানুহৰ পৰাহে এইটো বস্তু ল'ব লাগে, পোৱালিটো ল'ব লাগে, যাতে তেওঁলোকে ঠগাই নিদিয়ে। বা আপুনি লোকেল বুলি বিচাৰি যিটো পোৱালি ল'ব সেইটো ডাঙৰ হোৱাৰ পাছত কয়লাৰ বা বেলেগ সোণালী ব্ৰীড বা বেলেগ কিবা ব্ৰীডৰ পোৱালি হয়, সেইটো কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব। প্ৰথম অৱস্থাত মই পোৱালি কিনা নাছিলোঁ। মই 20টা ডাঙৰ কুকুৰা কণী পাৰিব পৰা বয়সৰ 20টা কুকুৰা কিনিছিলোঁ। তাৰ পৰা মই কণী কালেক্ট কৰি পেলাই তাতে উমনি দিছিলোঁ। তেনেকৈ মই 40টামান কুকুৰা বনাইছিলোঁ। তাৰ পৰা আকৌ সেইকেইটা ডাঙৰ হোৱাৰ পাছত মই নতুন সৰু ইনকিউবেটৰ মেচিন এটা আনিছিলোঁ। তাৰ পৰা তেনেকৈ পোৱালি শুকাই মই ঘৰতে ফাৰ্মটো আৰম্ভ কৰিছিলোঁ। আপোনালোকেও যদি ভাল পোৱালি পোৱাত অসুবিধা হয় তেতিয়াহ'লে এনেকৈ আৰম্ভ কৰিব পাৰে। 20টা কণী পৰা চাইজৰ কুকুৰা লৈ এনেকৈ তাৰ পৰা কণীৰ পৰা পোৱালি উৎপাদন কৰিব পাৰে, কণী উমনি দি পোৱালি উৎপাদন কৰিব পাৰে। এতিয়া পোৱালি হোৱাৰ পাছত প্ৰথম 7 দিন বা 10 দিন পোৱালিৰ যতন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। প্ৰথম 7 দিন বা 10 দিনৰ ভিতৰতে বহুত পোৱালি মৰি যোৱা দেখা যায়। এনভাইৰনমেণ্টেল চেঞ্জ বা দানা খাব নোৱাৰা বা যিকোনো প্ৰব্লেম প্ৰথম 7 দিনৰ ভিতৰতে বহুত পোৱালি মৰি যোৱা দেখা যায়। প্ৰথম 10 দিন পোৱালিখিনিক উত্তাপ দি ৰাখিব লগা হয়, যাক আমি ব্ৰুডিং কৰা বুলি কওঁ। এইকেইদিনত পোৱালীয়ে যাতে ঠাণ্ডা নাপায় বা প্ৰতিটো পোৱালীয়ে যাতে ভালকৈ দানা খাব পাৰিছে বা পানী খাব পাৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ লগে লগে অত্যন্ত দৰকাৰী কথা হ'ল ভেকচিন দিয়াটো। পোৱালিবোৰ ডাঙৰ হোৱাৰ লগে লগে যাতে কোনো বেমাৰে নাপায়
তাৰ কাৰণে 7 দিন, 14 দিন আৰু 21 দিনত 3টা ভেকচিন আপোনালোকে দি ল'ব লাগিব। আপোনালোকে যদি 2 মাহ পুহি কুকুৰাখিনি মাংসৰ কাৰণে বিক্ৰী কৰি দিম বুলি ভাবিছে, তথাপিও ৰাণীখেত আৰু গম্বৰুৰ কাৰণে 3টা ভেকচিন দি লোৱাটো অত্যন্ত জৰুৰী কথা। সম্পূৰ্ণ পুষ্টিকৰ খাদ্য দি যদি আপোনালোকে 2 মাহ কুকুৰাখিনি পালন কৰে, তেতিয়াহ'লে প্ৰতিটো কুকুৰাৰ ওজন হ'ব 3 পোৱা বা 750 গ্ৰাম আৰু প্ৰতিটো কুকুৰাৰ বাবদ আপোনালোকৰ খৰচ হ'ব 120 টকা। কুকুৰাৰ পোৱালিৰ দাম ধৰি 120 টকা আপোনালোকৰ খৰচ হ'ব। এনেকুৱা এটা হিচাপত যদি আপোনালোকে 200 কুকুৰা 2 মাহৰ বাবে পালন কৰে, তেতিয়াহ'লে কমচে কম আপোনালোকৰ হাতত 24,000 টকা আপোনাৰ প্ৰফিট থাকিব। সকলোখিনি খৰচ, মেডিচিন বা দানাৰ খৰচ, গোটেইখিনি খৰচ কৰাৰ পাছত মিনিমাম 24,000 টকা আপোনাৰ প্ৰফিট থাকিব। এইখিনি আছিল মোৰ অভিজ্ঞতা। কুকুৰা পালনৰ লগত জড়িত আপোনাৰ অভিজ্ঞতা আমাক কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।